নমস্কাৰ সঞ্জীৱৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মানে আজি বিশ্বকৰ্মা পূজা আমাৰ যিসকলে মানে গোটেইখিনি টিমটো আমাৰ লগ হৈ আমি যিহেতু কাম কৰোঁ বয়িঙৰ কাম কৰোঁ গোটেই পাইপখিনি একেলগ কৰি মানে আজি আমি গোটেইখিনিয়ে লগ হৈ আমাৰ ঠিকাদাৰজনৰ ঘৰতে নিয়ম ভাগ কৰা হৈছে তাতে সৰুকৈ নিয়ম অকণ কৰিছে বলক দেখাম আপোনালোককো ভিডিঅ'টো শেষলৈকে চাই থাকক আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব এতিয়া আমি গৈ আছোঁ আচলতে ঘৰৰ সকলো গাড়ী চাৰি মানে ধুই কৰি কাম বন কৰি মেলি ওলাই আহিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাম বুলি আজি আমাৰ টিমটো মানে বয়িঙৰ কাম কৰা টিমটো একগোট হৈ পেলানি পতা হৈছে ঠিকাদাৰজনৰ ঘৰতে সেই ঠিকাদাৰজনৰ ঘৰলৈ গৈ আছোঁ এতিয়া গোটেইখিনি লগ হৈ তাত পূৰা বোলে ধামাকা হুলস্থুল যদি কৰি আছে বলক আহি পাই গ'লোহি এয়া ধূপ চুপ লগাই আজৰি হৈ আপোনালোকক অলপ দেখাইছোঁ আমাৰ লাগতিয়াল যিবোৰ বস্তু সেইবোৰ দেখাইছোঁ চেইনৰ পৰা আদি কৰি চেইনটনৰ পৰা আদি কৰি পাইপ ৰেঞ্চলৈকে সকলোখিনি বস্তু আমি একেলগে গোটাই বিশ্বকৰ্মা বাবাৰ ফটো এখন লৈ আমি তেনেকৈ সৰুকৈ নিয়ম এটা কৰিছোঁ আৰু এইপিনে আমাৰ মাইনাকনো ধূপ লগাইছে যাতে আহি থকা দিনবোৰৰ কামবোৰ ভালে কুশলে যায় সুকলমে পাৰ হৈ যায় তাৰে কামনা কৰি আমি আশীৰ্বাদ লৈছোঁ আৰু এই মাহ প্ৰসাদো দিয়া হৈছে আমাৰ এতিয়া খাবলৈ দিছে আৰু এয়া লগৰবোৰ আহি আছে এজন দুজন এয়া বাচ্চা আহি গ'ল তাৰপিছত এইপিনে লাটু মানে ই অকণমান লাজুকীয়া ল'ৰাটো দেই বেয়া নাপাব ই অকণমান লাজুকীয়া মানে আৰু ইটো ই হৈছে ইয়াকতো ক'বই নালাগে তামাম হাঁহিয়ে থাকে অকণমান এয়া আমাৰ মাইনাকণে আটা মুঠিবলৈ লাগি গ'ল এতিয়া ৰুটি ভাজি খোৱা হ'ব তাৰমানে এপিনে গৈ পেলানি আইসকলেও চক হাতে কামে লাগি আছে কোনো বহি থকা নাই আইসকলেও ধুনীয়াকৈ ৰুটি বেলি আছে এটা কিমান ফূৰ্তি লগা পৰিৱেশ সেইটো আপোনালোকে চাগে গম পাইছে এই ভিডিঅ'টো চাই আৰু এইপিনে বনাই আছে তপন দা বাবুহঁতে চব্জি ৰুটিৰ লগত চব্জি লাগিব কাবেলিবোৰ আনি একদম চব্জি ধুনীয়াকৈ বনাই আছে দেখিছে নহয় এয়া চাওক আৰু নিপনহঁত সোণটোহঁতে কি কৰিছে চাওক নিপনে পূৰা জলকীয়া গুচাই আছে আৰু সোণটোৱে পূৰা পিচি আছে এনেকেই আৰু বোলা এয়া এনেকেই গোটেইখিনিয়ে নিজৰ কাম কৰি গৈছে আৰু মই ভিডিঅ' বনাই আছোঁ কেৱল আপোনালোকৰ কাৰণে চাই থাকক প্ৰসাদ খাই আছে আমাৰ মাইনা আছে আৰু এই বোলা ল'ৰাটো বহুত লাজ কৰে দেই আৰু এইপিনে লগৰ এজন আহিছে এয়া আৰু এইপিনে আছে আমাৰ পেহা ৰুটি ভাজি বনি গ'লে দেখিছে নহয় বাবুৱে পূৰা একদম কেৰাহীত দিহে আছে আৰু টপা টপ এইটো কঁঠাল ইয়াৰ নিচিনা মানে কমেডিয়াল ল'ৰাই নাই আৰু ই ৰুটি বেলিলে মানে যেনি তেনি যায় আৰু এইটো চেনি ই ভাল বেলে ই গোল বেলে আৰু ইয়াত খুৰী আছে খুৰীয়ে এতিয়া খাবলৈ দিছে এয়া চব গোটাই লৈছে খুৰীহঁতৰ ঘৰতে খাবলৈ দিছে এয়া চাওক আৰু দুজন বহি পূৰা দিলেই এয়া মোৰ প্লেটত পৰিছে ৰুটি ভাজি আৰু আচাৰ এনেকৈ আৰু সৰুকৈ নিয়ম এটা কৰা হৈছে সকলোৱে আশীৰ্বাদ কৰিব আগলৈও আমি এনেকৈ ভালকৈ সুকলমে কামবোৰ কৰি যাব পাৰোঁ তাৰে কামনা কৰি সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু এয়া চাওক এজন ফুচকাক চাগে চিনি পায় ভিডিঅ'বোৰত দেখিয়ে থাকে ফুচকাক চিনি পায় চাগে এয়া বগা দা মোহন দা পূৰা এতিয়া খাবলৈ বহি ল'লোঁ খোৱাত ব্যস্ত সকলো এনেকৈয়ে আৰু আজিৰ দিনটো বিশ্বকৰ্মা পূজা বুলি এনেকৈ আমি হাঁহি ফূৰ্তি কৰি মানে পাৰ কৰিছোঁ আৰু বহুত দিনৰ মূৰত আজি লগৰ এজন লগ পাইছোঁ আমাৰ বাপুজি স্কুলৰ পৰা আমি একেলগে পঢ়া এজন বাবুল ভাল লাগিছে মজা লাগিছে আৰু বিশ্বকৰ্মা পূজা যেতিয়া হৈ গৈছে আমাৰ ইয়াত সৰু সুৰাকৈ অকণমান নিয়মটো কৰা হৈছে আপোনালোকৰ ভিডিঅ'টো দেখিছেই আৰু আমাৰ ৰাতিলৈ আজি পাৰ্টি এটা দিয়া হৈছে মানে গোটেই কামৰখিনি লগ হৈ ধামাকা পাৰ্টি এটা কৰিম ৰাতিলৈ আনি থৈছে হাঁহ চাৰিটা হাঁহ আনি থৈছে আৰু ধামাকা পাৰ্টি হ'ব এতিয়া হাঁহকেইটা চাহ ল'বলৈ কিমান ডাঙৰ এইকেইটা এই চাৰিটা এই দুটা দেখিছে নহয় আৰু দুটা কেনি গ'ল এই চাৰিটা চাওক এই তিনিটা এটা চাৰিটা
এই 4টা হাঁহ ৰাতিলৈ আনি থৈছে ৰাতিলৈ দগৰা খানা হ'ব একদম ৰাতিকে নেক্সট বেলেগ ভিডিঅ' এটা বনাম আপোনালোকক ৰাতিৰ খানাৰ কাৰণে সেই খানাটোত দেখিব ৰাতি এই 4টা বধ হ'ব আৰু মানে ধামাকা পাৰ্টি হ'ব ৰাতিলৈ এতিয়া আমাৰ মানে খোৱা বোৱা হৈ গ'ল সকলোখিনি আজৰি হৈ গ'লোঁ এতিয়া বেছি দীঘলো নকৰোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে আজিলৈ বাই বাই জয় আই অসম